প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিঅ' পাই থাকিবলৈ ইয়াতে ক্লিক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এই চেনেলত আপলোড হোৱা নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিবলৈ এই বেলটোত ক্লিক কৰি অলত ক্লিক কৰক নমস্কাৰ আজি আমাৰ ভিডিঅ'টোৰ বিষয় হৈছে মান্থলি কাৰেন্ট এফেয়াৰ্স আজিৰ এই ভিডিঅ'টোত 2021 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সৰ বিষয়ে আলোচনা কৰিছো যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি আছে তেনেহলে এই ভিডিঅ'টো আপোনাক বহুত সহায় কৰিব ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ মনত ৰাখিবলৈ চেষ্টা কৰিব গতিকে আহক আজিৰ বিষয়টো আৰম্ভ কৰো আমাৰ আজিৰ আলোচনাৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰতি বছৰে কিমান তাৰিখে বিশ্ব জলাশয় দিৱস পালন কৰা হয় বিশ্ব জলাশয় দিৱস ওয়াৰ্ল্ড ওয়েটল্যান্ডস ডে প্ৰতি বছৰে 2 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় জনসাধাৰণক জলাশয় সংৰক্ষণৰ প্ৰতি সজাগতা আৰু সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় বিশ্ব জলাশয় দিৱস 2021 ৰ বিষয় বা থিমটো হৈছে ওয়েটল্যান্ডস এণ্ড ওয়াটাৰ কিছুমান পৰীক্ষাত থিমৰ বিষয়ে প্ৰশ্ন আহে গতিকে উদযাপিত দিৱসৰ তাৰিখৰ লগতে আমি থিমটো মনত ৰখাৰ প্ৰয়োজন ইয়াৰ পিছত আহিছো 2 নং প্ৰশ্নলৈ দা লিটল বুক অফ এনকাৰেজমেন্ট কিতাপখনৰ লেখক গৰাকীৰ নাম কি দা লিটল বুক অফ এনকাৰেজমেন্ট কিতাপখনৰ লেখক হৈছে দালাই লামা হৈছে তিব্বতৰ এগৰাকী আধ্যাত্মিক নেতা তেওঁৰ জন্ম হৈছিল 1935 চনত আৰু তেওঁৰ প্ৰকৃত নাম হৈছে টেনজিং গ্যাটছো 3 নং প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যই হৰ ঘৰ পানী হৰ ঘৰ সাফাই অভিযান আৰম্ভ কৰিছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে পঞ্জাবৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ৰাজ্যখনৰ নাগৰিকসকললৈ বিশুদ্ধ খোৱা পানীৰ যোগানৰ উদ্দেশ্যে হৰ ঘৰ পানী হৰ ঘৰ সাফাই অভিযান আৰম্ভ কৰিছে এই অভিযানৰ যোগেদি 155খন গাঁৱৰ প্ৰায় 1.6 লাখ লোক উপকৃত হ'ব এতিয়া পঞ্জাবৰ বিষয়ে দুটামান দৰকাৰী কথা মনত পেলাই দিছো পঞ্জাবৰ ৰাজধানী হৈছে চণ্ডীগড় বৰ্তমান ৰাজ্যপাল হৈছে বিপি সিং বদনৌৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে অমৰিন্দৰ সিং পঞ্জাবৰ জনপ্ৰিয় লোকনৃত্য দুটা হৈছে ভাংৰা আৰু গিদ্দা পঞ্জাবৰ পবিত্ৰ তীৰ্থস্থান হৈছে স্বৰ্ণ মন্দিৰ 4 নং প্ৰশ্ন স্কচ চিফ মিনিষ্টাৰ অফ দ্য ইয়েৰ বঁটা কোন গৰাকী মুখ্যমন্ত্ৰীয়ে লাভ কৰিছে স্কচ চিফ মিনিষ্টাৰ অফ দ্য ইয়েৰ বঁটা অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডিয়ে লাভ কৰিছে এই বঁটা স্কচ গ্ৰুপে প্ৰদান কৰে এই গ্ৰুপে ৰাজ্যসমূহৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়ণ হৈছে নে নাই ৰাজ্য চৰকাৰে ৰাজ্যসমূহৰ উন্নতিৰ কাৰণে কি কাম কৰিছে এই সকলোবোৰ অধ্যয়ন কৰে আৰু ইয়াৰ পৰা এগৰাকী মুখ্যমন্ত্ৰী বাছনি কৰে স্কচ চিফ মিনিষ্টাৰ অফ দ্য ইয়াৰ বঁটাৰ বাবে যেহেতু জগন মোহন ৰেড্ডি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গতিকে অন্ধ্ৰ প্ৰদেশৰ বিষয়ে এইখিনি কথা মনত পেলাই দিছো অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী বৰ্তমান ৰাজ্যপাল হৈছে বিশ্বভূষণ হৰিচন্দন বৰ্তমান মুখ্যমন্ত্ৰী হৈছে জগন মোহন ৰেড্ডি আৰু জনপ্ৰিয় লোকনৃত্য হৈছে কুচিপুড়ি এতিয়া আহিছো 5 নং প্ৰশ্নলৈ বিশ্ব কেন্সাৰ দিৱস 2021 ৰ বিষয়টো কি বিষয় বা থিম বিশ্ব কেন্সাৰ দিৱস 2021 ৰ বিষয়টো হৈছে আই এম এণ্ড আই উইল এটো বহুত ইম্পৰ্টেন্ট হয় বিশ্ব কেন্সাৰ দিৱস প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে পালন কৰা হয় এই দিৱস পালনৰ মুখ্য উদ্দেশ্য হৈছে কেন্সাৰ বেমাৰ কি ইয়াৰ লক্ষণ কি আৰু এই বেমাৰ কেনেকৈ নিৰ্মূল কৰিব পাৰি তাৰ বিষয়ে জনসাধাৰণক সজাগতা কৰা 6 নং প্ৰশ্ন ইটালীৰ নতুন প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি ইটালীৰ নতুন প্ৰধানমন্ত্ৰী গৰাকীৰ নাম হৈছে মাৰিও ড্ৰাগি এয়া হৈছে ইটালীৰ বিষয়ে মনত ৰাখিবলগীয়া কেইটামান তথ্য ইটালীৰ ৰাজধানী ৰোম ইটালীৰ বৰ্তমান ৰাষ্ট্ৰপতি সাৰ্জিও মট্টাৰেলা ইটালীৰ বৰ্তমান প্ৰধানমন্ত্ৰী মাৰিও ড্ৰাগি আৰু ইটালীৰ মুদ্ৰা বা কাৰেন্সি হৈছে ইউৰো এইখিনিতে জৰ্জিয়াৰ নতুন প্ৰধানমন্ত্ৰী গৰাকীৰ নামটো কৈ দিছো তেওঁ হৈছে ইৰাকলি গাৰিবাছভিলি গতিকে এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় ইটালীৰ নতুন প্ৰধানমন্ত্ৰী আৰু জৰ্জিয়াৰ নতুন প্ৰধানমন্ত্ৰী গৰাকী কোন হয় গতিকে এই দুইটা প্ৰশ্নৰ উত্তৰ পালো এতিয়া আগবাঢ়িছো পিছৰ প্ৰশ্নটোলৈ 7 নং প্ৰশ্ন প্ৰতি বছৰে কিমান তাৰিখে ৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় নেশ্যনেল ওমেন্স ডে ৰাষ্ট্ৰীয় নাৰী দিৱস ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে পালন কৰা হয় ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী সৰোজিনী নাইডুৰ জন্মবাৰ্ষিকী উপলক্ষে 13 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয় সৰোজিনী নাইডুৰ জন্ম হৈছিল 1879 চনত আৰু মৃত্যু হৈছিল 1949 চনত তেওঁক ভাৰতৰ নাইটিংগেল নামেৰে জনা যায় আৰু তেওঁ হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এই তথ্যখিনি বহুত ইম্পৰ্টেন্ট হয় ইয়াতে আৰু এটা কথা মনত পেলাই দিছো যে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় নাৰী দিৱস 13 ফেব্ৰুৱাৰীত পালন কৰা হয় আৰু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয় 8 নং প্ৰশ্ন
ভাৰতৰ কোনখন ৰাজ্যত মাণ্ডু উৎসৱ পালন কৰা হয় মাণ্ডু উৎসৱ মধ্যপ্ৰদেশৰ থাৰ জিলাৰ মাণ্ডু নামৰ চহৰ এখনত ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখৰ পৰা 15 তাৰিখলৈ উদযাপন কৰা হয় মধ্যপ্ৰদেশৰ ৰাজ্য চৰকাৰে প্ৰাচীন মাণ্ডু চহৰৰ বুৰঞ্জী সংগীত খাদ্যাভ্যাস কলা শিল্প আদি এই উৎসৱৰ জৰিয়তে জনসাধাৰণক দেখুৱাবলৈ প্ৰয়াস কৰে এতিয়া মধ্যপ্ৰদেশৰ বিষয়ে দুটামান কথা আপোনালোকক মনত পেলাই দিছো মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল বৰ্তমান ৰাজ্যপাল হৈছে আনন্দীবেন পেটেল মুখ্যমন্ত্ৰী হৈছে শিৱৰাজ সিং চৌহান আৰু মধ্যপ্ৰদেশৰ নেপানগৰত ভাৰতৰ বৃহৎ নিউজ প্ৰিণ্টৰ কাৰখানা আছে 9 নং প্ৰশ্ন অষ্ট্ৰেলিয়ান ওপেন 2021ৰ মহিলা একক শাখাৰ বিজয়ী খেলুৱৈগৰাকীৰ নাম কি অষ্ট্ৰেলিয়ান ওপেন 2021ৰ মহিলা একক শাখাৰ বিজয়ী খেলুৱৈগৰাকী হৈছে জাপানৰ নাওমি ওছাকা ঠিক তেনেদৰে পুৰুষ একক শাখাৰ বিজয়ী খেলুৱৈগৰাকী হৈছে সাৰ্বিয়াৰ নোভাক জোকোভিচ অষ্ট্ৰেলিয়ান ওপেন হৈছে টেনিছ খেল প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ পুৰুষ একক শাখা আৰু মহিলাৰ একক শাখাৰ বিজয়ী খেলুৱৈ দুগৰাকীৰ নাম উল্লেখ কৰিলো আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এই দুটা পইণ্ট মোষ্ট ইম্পৰ্টেণ্ট হয় অষ্ট্ৰেলিয়ান ওপেনৰ দৰে টেনিছ খেলৰ অন্যান্য উল্লেখযোগ্য প্ৰতিযোগিতাসমূহ হৈছে ফ্ৰেঞ্চ ওপেন ইউএছ ওপেন উইম্বলডন আৰু ডেভিছ কাপ ইয়াৰ পিছত 10 নং প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যই অভ্যুদয় যোজনা আৰম্ভ কৰিছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মুখ্যমন্ত্ৰী অভ্যুদয় যোজনা আৰম্ভ কৰিছে এই যোজনাৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰিবলৈ পৰীক্ষাৰ্থীসকলক বিনামূলীয়া প্ৰশিক্ষণ দিয়া হয় এই যোজনাৰ লক্ষ্য হৈছে যিসকল পৰীক্ষাৰ্থীয়ে টকাৰ অভাৱত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ দিব নোৱাৰে বা প্ৰশিক্ষণ ল'ব নোৱাৰে তেওঁলোকক বিনামূলীয়া প্ৰশিক্ষণ দি পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰা উত্তৰ প্ৰদেশৰ বিষয়ে এইখিনি কথা আপোনালোকে জানে যদিও আকৌ এবাৰ মনত পেলাই দিছো উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লখনৌ বৰ্তমান ৰাজ্যপাল হৈছে আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী হৈছে যোগী আদিত্যনাথ আনন্দীবেন পেটেল তেওঁ মধ্যপ্ৰদেশৰ ৰাজ্যপাল হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰি আছে 11 নং প্ৰশ্ন ন্যায়াধীশ পি ভেংকট সঞ্জয় কুমাৰ দেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিছে ন্যায়াধীশ পি ভেংকট সঞ্জয় কুমাৰ মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিছে মণিপুৰ উচ্চ ন্যায়ালয় 2013 চনত প্ৰতিষ্ঠা হৈছিল মণিপুৰ ৰাজ্যৰ প্ৰতিষ্ঠা হয় 1972 চনত মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল বৰ্তমান ৰাজ্যপাল নাজমা হেপতুল্লা আৰু মণিপুৰৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে এন বীৰেন সিং এয়া হৈছে 12 নং প্ৰশ্ন 2020 বৰ্ষৰ সেঞ্চুৰী লাইফ সাৰ্ভিস এৱাৰ্ড লাভ কৰা ব্যক্তিগৰাকীৰ নাম কি সেঞ্চুৰী লাইফ টাইম সাৰ্ভিস এৱাৰ্ড 2020 লাভ কৰা ব্যক্তিগৰাকী হৈছে এছ থিওডৰ ভাস্কৰন তেওঁ এগৰাকী লেখক বুৰঞ্জীবিদ প্ৰকৃতিবিদ আৰু সমাজকৰ্মী বন্য জীৱ-জন্তু সংৰক্ষণৰ কাৰণে তেওঁ আগবঢ়োৱা অৱদানৰ কাৰণে এই বঁটা লাভ কৰে এই বঁটা সেঞ্চুৰী নেচাৰ ফাউণ্ডেশ্যন নামৰ সংস্থা এটাই প্ৰদান কৰে 13 নং প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যই স্নেকপিডিয়া নামৰ মোবাইল এপ্লিকেশ্যন এটা মুকলি কৰিছে ভাৰতৰ কেৰালা ৰাজ্যই স্নেকপিডিয়া নামৰ মোবাইল এপ্লিকেশ্যন এটা মুকলি কৰিছে এই এপটোত বিভিন্ন ধৰণৰ সাপৰ বিষয়ে ফটোসহ বৰ্ণনা কৰা হৈছে যাতে সাধাৰণ লোকে সাপবোৰ চিনি পায় আৰু সাপৰ কামোৰৰ পৰা নিজকে বচাই ৰাখিব পাৰে আনহাতে সাপে কামুৰিলে কি কৰিব লাগে সেই বিষয়েও এই এপটোৰ পৰা জানিব পাৰি এতিয়া কেৰালা ৰাজ্যৰ বিষয়ে এইখিনি কথা মনত পেলাই দিছো কেৰালাৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম বৰ্তমান ৰাজ্যপাল হৈছে আৰিফ মহম্মদ খান বৰ্তমান মুখ্যমন্ত্ৰী হৈছে পিনাৰায় বিজয়ন ভাৰতৰ ভিতৰত কেৰালা ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক আৰু ভাৰতৰ প্ৰথমখন ডিজিটেল ইউনিভাৰ্চিটি কেৰালাত অৱস্থিত আগবাঢ়িছো পিছৰ প্ৰশ্নটোলৈ 14 নং প্ৰশ্ন প্ৰতি বছৰে কিমান তাৰিখে কেন্দ্ৰীয় আবকাৰী দিৱস পালন কৰা হয় চেন্ট্ৰেল এক্সাইজ ডে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে কেন্দ্ৰীয় আবকাৰী দিৱস পালন কৰা হয় আগবাঢ়িছো 15 নং প্ৰশ্নলৈ ভাৰতত প্ৰতি বছৰে কিমান তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় নেশ্যনেল সায়েন্স ডে ভাৰতত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 1928 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় বিজ্ঞানী সিভি ৰমনে ৰমন এফেক্ট আৱিষ্কাৰ কৰিছিল এই আৱিষ্কাৰৰ বাবে 1930 চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল হেয়াহে ৰমন এফেক্ট আৱিষ্কাৰৰ সেই দিনটোক স্মৰণ কৰি প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 16 নং প্ৰশ্ন ভাৰতৰ কোনখন চহৰক 2020 ট্ৰি চিটি অফ ৱৰ্ল্ড হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে হায়দৰাবাদ হৈছে
ভাৰতৰ পৰা এই সন্মান লাভ কৰা একমাত্ৰ চহৰ হায়দৰাবাদৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ 51খন চহৰক ট্ৰি চিটি অফ ৱৰ্ল্ড সন্মান প্ৰদান কৰা হৈছে চহৰ অঞ্চলত গছ-গছনিৰ সংৰক্ষণৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা আৰু আৰ্বাৰ ডে ফাউণ্ডেশ্যনে ট্ৰি চিটি অফ ৱৰ্ল্ড এই সন্মান প্ৰদান কৰে 17 নং প্ৰশ্ন প্ৰতি বছৰে কিমান তাৰিখে বিশ্ব সামাজিক ন্যায় দিৱস পালন কৰা হয় ৱৰ্ল্ড ডে অফ সোশ্যাল জাস্টিস বিশ্ব সামাজিক ন্যায় দিৱস ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে পালন কৰা হয় এই দিৱস সৰ্বপ্ৰথম পালন কৰা হৈছিল 2009 চনত এই দিৱস পালনৰ উদ্দেশ্য হৈছে সমাজৰ প্ৰতিগৰাকী লোকক জাতি ধৰ্ম বৰ্ণ লিংগৰ ভেদাভেদ পাহৰি একগোট কৰা আৰু লগতে সকলোকে সামাজিক ন্যায় আৰু অধিকাৰৰ প্ৰতি সজাগতা কৰা 2021 বৰ্ষৰ বিশ্ব সামাজিক ন্যায় দিৱসৰ থিমটো হৈছে এ কল ফৰ সোশ্যাল জাস্টিস ইন দা ডিজিটেল ইকনমি আগত উল্লেখ কৰা থিম কেইটাৰ দৰে এই থিমটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবলৈ চেষ্টা কৰিব 18 নং প্ৰশ্ন ভাৰতৰ কোন ঠাইত কনচৌত উৎসৱ পালন কৰা হয় এই প্ৰশ্নটোৰ উত্তৰ হৈছে জম্মু আৰু কাশ্মীৰত কনচৌত উৎসৱ পালন কৰা হয় এই উৎসৱ প্ৰাচীন নাগ সংস্কৃতিৰ প্ৰতীক সেয়েহে এই উৎসৱ ভগৱান সদাশিৱ আৰু দেৱী পাৰ্বতীৰ লগত জড়িত বৰ্তমান জম্মু আৰু কাশ্মীৰ হৈছে এটা কেন্দ্ৰীয় শাসিত অঞ্চল 2019 চনত জম্মু আৰু কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হয় পূৰ্বতে জম্মু আৰু কাশ্মীৰ এখন ৰাজ্য আছিল জম্মু এণ্ড কাশ্মীৰ ৰিঅৰ্গানাইজেশ্যন এক্ট 2019 অনুসৰি এই ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত ভাগ কৰা হয় এটা হৈছে জম্মু আৰু কাশ্মীৰ আৰু আনটো হৈছে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল এই তথ্যখিনিও আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট 19 নং প্ৰশ্ন দাদা চাহেব ফালকে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ 2021ত কাক মোষ্ট ভাৰ্চেটাইল এক্টৰৰ বাবে বাছনি কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে কে মেননৰ সম্পূৰ্ণ নাম হৈছে কৃষ্ণ কুমাৰ মেনন এইটো হৈছে আজিৰ আলোচনাৰ শেষৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত অলপতে আন্তৰ্জাতিক সৰস্বতী মহোৎসৱ 2021 উদযাপন কৰা হয় এই প্ৰশ্নটোৰ উত্তৰ হৈছে হাৰিয়ানা ৰাজ্যত অলপতে আন্তৰ্জাতিক সৰস্বতী মহোৎসৱ 2021 উদযাপন কৰা হয় এইখিনিতে হাৰিয়ানা ৰাজ্যৰ বিষয়ে দুটামান কথা মনত পেলাই দিছো হেয়া হৈছে হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড় হাৰিয়ানাৰ বৰ্তমান ৰাজ্যপাল হৈছে সত্যদেৱ নাৰায়ণ আৰ্য আৰু বৰ্তমান মুখ্যমন্ত্ৰী হৈছে মনোহৰ লাল খট্টৰ এইখিনিতে 2021 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে প্ৰস্তুত কৰা আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছো আশা কৰিছো ইয়াত দিয়া তথ্যখিনি আপোনালোকক উপকৃত কৰিছে ভিডিঅ'টো ভাল পালে লাইক আৰু কমেন্ট কৰিব লগতে আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব যাতে তেওঁলোকো উপকৃত হয় আৰু এনেকুৱা ধৰণৰ দৰকাৰী বিষয়ৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি অলট ক্লিক কৰক তেতিয়া এই চেনেলত আপলোড হোৱা যিকোনো ভিডিঅ' প্ৰথমে আপোনাৰ ওচৰলৈ যাব শেষত আপোনালোকক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছো